Hello everyone, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আমলখি আৰু জলফাইৰ এটি মিক্স আচাৰৰ ৰেচিপি। এইখিনি মই বইল কৰি শুকুৱাই লৈছোঁ। মোৰ অলপ বেছিকৈ শুকাই গ'ল কাৰণ মই ক'ৰবাত যাব লগা হ'ল। আপোনালোকে ইয়াতকৈ অলপমান কম ৰ'দাব। তাৰপিছত মই এইখিনি মছলা লৈছোঁ, জলকীয়া গুড়ি, কালজিৰা, জিৰা গুড়ি, চব গুটি আৰু পাঁচফোৰণ। এইখিনি মই এখন পেনত অলপমান গৰম কৰি লৈছোঁ। বেছি ভাজিব নালাগে, জাষ্ট অলপমান গৰম কৰি ল'লে হ'ল। তাৰপিছত মই এখন কেৰাহীত লগা তেলখিনি দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এইখিনি মছলাখিনি তৈয়াৰ কৰি ল'ম। তাৰপিছত মই এইখিনি আমলখিখিনি অকণমান এনেদৰে টিপি তেলিয়াই দিছোঁ। তেলখিনি গৰম হোৱাত গেছটো অফ কৰি দিছোঁ। তাৰপিছত ইয়াত জলফাই আৰু আমলখিখিনি এড কৰি দিছোঁ। দি অকণমান লৰাই তাত মই মছলাখিনি দিছোঁ। ইয়াত মই মছলাখিনি দিছোঁ। মছলাখিনি একদম গুড়ি কৰিব নালাগে, অকণমান খৰখৰীয়া টাইপ হৈ থাকিলে বেছি সোৱাদ লাগে আচাৰবিধ খাই। তাৰপিছত এইখিনিত মই অলপমান কালাৰৰ বাবে শুকান জলকীয়া গুড়ি এড কৰি দিছোঁ। আমাৰ আমলখি আৰু জলফাইখিনি ৰেডি হৈ গ'ল। মই এটা চিচাৰ বটলত এইখিনি ৰাখি ৰ'দত দি দিছোঁ আৰু মই ইয়াত ভিনেগাৰো ব্যৱহাৰ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টোৰ এটা লাইক কৰি দিব। থেংক ইউ।